হেল্ল' এভৰিৱান, নমস্কাৰ, আসসালামু আলাইকুম। আজি মই ভাঙন মাছৰ ৰেচিপি এটা বনালোঁ। এয়া বৰ ডাঙৰ ডাঙৰ ভাঙন মাছখিনি, কিন্তু এই কেৰাহীখনত ভিডিঅ'টোত মানে অলপ সৰু দেখাইছে। আধা কেজি হয়, মানে পাঁচজনীহে উঠিছে। তাৰপাছতে এয়া মই বিলাহী আৰু নহৰু পিঁয়াজ পিচি বিলাহী এটা দি পেলাই আজি মই ভাঙন মাছৰ ৰেচিপিটো মধুলং পাত দি পেলাই বনাইছোঁ। মধুলং পাত টেঙেচীয়া, মানে আপোনালোকেতো খাইছেই সকলোৱে। এয়া মই তেনেকৈ মধুলং পাত আৰু পিঁয়াজ আদা নহৰু মজাই পেলাই, তাৰপাছতে ইয়াত মই মছলা দিয়া নাই। টেঙা দিলে মই মছলা নিদিওঁ। দি পেলাই এই ধৰণে আজি অলপ গৰম পৰিছে। মই টেঙা জোল খাই মানে খুব বেছি ভাল পাওঁ। মাছ আনিলেই মই টেঙা বনাওঁ, প্ৰায় টেঙা বনাওঁ। আৰু এনেও মই কচু টেঙা আৰু এনেই কিবা কিবি খাই থাকোঁ। গতিকে ৰেচিপিটো কেনেকুৱা হৈছে আপোনালোকে চাব